তেওঁ কৈছে যে অখিল গগৈয়ে বাংলাদেশত হিন্দু ইমান মানুহ মাৰিছে, বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে, কিন্তু অখিল গগৈয়ে মাত মতা নাই। এতিয়া প্ৰব্লেমটো হ'ল যে হিমন্ত বিশ্ব শৰ্মা অসমৰ মানুহৰ মুখ্যমন্ত্ৰী নহয়, হিমন্ত বিশ্ব শৰ্মা অকল হিন্দুৰ মুখ্যমন্ত্ৰী। আমি আকৌ অসমৰ ৰাজনৈতিক দল হিচাপে অসমৰ হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ, ইছাই যিমান ধৰ্মৰ মানুহ আছে, সকলো জাতি, ধৰ্ম, বৰ্ণ, ভাষাৰ মানুহ, সকলো মানুহৰ আকৌ আমি প্ৰতিনিধি। সেইকাৰণে আমি অকল হিন্দু হিন্দু বুলি কৈ নাথাকোঁ, আমি সকলো অসমীয়া জাতিটোৰ কথা কওঁ। হিমন্ত বিশ্ব শৰ্মা অসমীয়াৰ প্ৰতিনিধি নহয়, অসমীয়া জাতিৰ প্ৰতিনিধি নহয়, তেওঁ উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ নিচিনা যিবিলাক হিন্দু অকল হিন্দু হিন্দু কৰি থাকে, গুজৰাট, তেনেকুৱা ধৰণৰ হিন্দুত্ববাদীবিলাকৰ তেওঁ প্ৰতিনিধি। সেইকাৰণে মই সেইকাৰণে কৈছিলোঁৱে, কালিও কৈছোঁ মই এটা কথা, যে হিমন্ত বিশ্ব শৰ্মাৰ চকুত মানে হেৰি হৈছে, মানে এটা বেমাৰ হয় যে হালধীয়া পৰি যায় যে চকুটো, কি বুলি কয়, জণ্ডিছ বেমাৰ হ'লে মানে চাৰিওফালে চব বস্তুবিলাককে হালধীয়া দেখে। হিমন্ত বিশ্ব শৰ্মাই চবতে হিন্দুত্ববাদ দেখে। হিমন্ত বিশ্ব শৰ্মাই সকলো বস্তুতে মানে অকল কেৱল হিন্দু 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 দেখি থাকে। হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশত হিন্দু নিৰ্যাতিত হোৱা দেখে, কিন্তু তেওঁ নিজৰ ৰাজ্যখনত যে অন্য সংখ্যালঘু ৰাজ্য মানুহবিলাকক যে অত্যাচাৰ কৰি আছে, সেইটো কিন্তু তেওঁ নেদেখে।